শাখা আৰু চেণ্ট্ৰেল মাইনৰিটি চেলৰ এটা আমি যি এটা কাৰ্যসূচী লৈছিলোঁ যে চলো BTC পাল্টাই চাচা চাচিৰ বাৰীত যায় আৰু এই চাচা চাচি বাৰী যোৱা যোনটো কাৰ্যসূচী আজি আমি গোসাইগাঁৱৰ ষ্টাৰ্ট কৰিছোঁ। অহা 7 দিনৰ ভিতৰত আমি মাজবাটলৈ যাই পাম আৰু আমি যিধৰণেৰে কৈ আছিলোঁ যে আমি মুছলমান সমাজে বিটিআৰ অঞ্চলৰ বড়ো সমাজৰ বড়োৰ পিছতে ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন হয়। BPF চৰকাৰে এই মাইনৰিটি সমাজক যি ধৰণে প্ৰবঞ্চনা কৰিলে, ঠগবাজ কৰিলে, মাটিৰ পাট্টা দিম বুলি কৈ পেলাই কেইজন মুছলমান মানুহক মাটিৰ পাট্টা দিছে তাৰ তেখেতে কোনো জবাব দিয়া নাই। মুছলমান সমাজক হেৰেছ কৰা হৈছে। শ্ৰীৰামপুৰক লৈ পেলাই কোকৰাঝাৰত মছজিদ ভাঙাৰ পৰা আদি কৰি এছাৰৰ লৈ পেলাই বহুখিনি কথা এই সময়ত মুছলমান সমাজৰ বুকুত কামুৰি আছে বা বুকুত কান্দি আছে। গতিকে মই মুছলমান সমাজৰ মই জীৱনৰ ব্যক্তিগত জীৱনতো মই ধাৰ খাই আছোঁ। গতিকে ৰাজনীতিকৰ মোৰ জীৱনত অহাৰ পিছত BTR অঞ্চলৰ ৰাজনীতিকৰ লগত যুৱ শাখাৰ নেতৃত্ব লোৱাৰ পিছত এই মুছলমানসকলৰ লগত কথা পাতি আগন্তুক দিনত মুছলমানৰ জিম্মা বা তেখেতসকলৰ যি সমস্যা সমাধান কৰাৰ কাৰণে মই কাম কৰিম বুলি আৰু তেখেতসকলৰ লগত চাহ চিনা জানা আৰু মোৰ মনৰ কথা ক'বলৈ মই চাচীৰ ঘৰত গৈ আছোঁ। মই সেইটোৱে কৈছোঁ, এই সময়ত ভাগৱতী মহিলাৰী ডাঙৰীয়াই দেৱক মই চেলেঞ্জ কৰিছোঁ। তেখেতে ৰমজান মাহত সেই মাহৰ ভিতৰতে মই চেলেঞ্জো কৰিছোঁ, অনুৰোধো কৰিছোঁ, আপুনি টুপি পিন্ধিবই লাগিব। আপুনি BTRত টুপি পিন্ধিবই লাগিব। আপুনি টুপি নিপিন্ধিলে বাকী কথাটো ক'লো, যদি শক্তি আছে আপুনি টুপি পিন্ধিব লাগে এই 10 দিনৰ ভিতৰত।